ক'ত যা? কিমান সোমাই থাকিবি টাউনৰ পৰা আহোঁ অলপ। এই লকডাউনৰ সময়ত সেই টাউনলৈ গৈ কৰোণা চপাই নানিবি কিন্তু হেৰৌ তয়ো সেই ভয়াতুৰ মানুহৰ নিচিনা ফকতীয়া থাৰ্ড ক্লাছ অৰ্থ নাইকিয়া কথাবোৰ মোক নকবি। হা কোনোবা ক'ৰবালৈ গ'লে কৰোণা হয়, কোনোবাই কিবা এটা চুলে কৰোণা হয়, এইবোৰ কথা হ'ল নি বাৰু কোৱাচোন? এই চব কথা মই বিশ্বাস নকৰোঁ। তই ক'ত যাওঁ? এই কিবা কিবি অলপ পাওঁ নেকি খোৱা বস্তু, সেই ওলাই যাওঁচোন। কোনোবা বোলে সাহাৰ্য বিতৰণ কৰিবলৈ আহিছে, তাকে সেই লকডাউন দিন ধৰি সেই টুকটুকখনো ঘৰতে পেলাই থৈছোঁ। চলিবলৈ যিহে দিগদাৰ হৈছে, কাম বন এটাও নাই। ইফালে সেই গোটৰ ধাৰৰ পৰা আছেই নহয়। আবে এইকেইটা দিনচোন ঘৰতে আছ। হা ইফালে খোৱা বস্তুবোৰ তহঁতক চৰকাৰে যোগান ধৰিছে, আৰু কি লাগে? যা যা তই আনগে, মই টাউনৰ পৰা আহোঁগৈ। এইবোৰ মোৰ তহঁতক কথা শুনি থাকিবলৈ টাইম নাই। বেটা যা যা যা, এই তহঁত মখাৰ কাৰণে চাবি এদিন গাঁৱলৈ কৰোণা আহিব। বিয়া পতা নাইতো, বিয়া পাতিলে গম পাবি। যেতিয়া 1 পৰা 2 হবি, 2 পৰা 3 হবি, 3 পৰা 4 হবি, 4 পৰা 5 হবি, 5 নহবি 4 থাকিবি। ভাল ইনকম এটা নহ'লে সেই ফেমিলি চলাবলৈ কিমান টান তেতিয়া গম পাবি। তোকতো বুজাই লাভ নাই। এই মাৰ বাপেৰৰ টকাত চলা অহংকাৰীটো ক'বা, এই অহংকাৰে পতন ঘটাব এদিন চাবি। বাবু কিবা হ'ল নেকি? মন চন বেয়া দেখোন। এই কি কবি, আমাৰ এটা গুৱাহাটীত আছিলগৈ নহয়। সেই এতিয়া কাম বন নাইকিয়া বুলি মালিকে পইচা পাতি একো দিয়া নাই। আৰু পইচাটো দিয়া নাই আৰু খোৱা যোগানটো দে, খোৱা যোগানটোও ধৰা নাই। এতিয়া কি হ'ব আৰু, খাবলৈ ববলৈ নাপায়। সেইটো গুৱাহাটীৰ পৰা খোজকাঢ়ি আহি আছে। একদম দিমাগ বেয়া হৈ গৈছে বে। কি হ'ল বাবু? গুৱাহাটীৰ পৰা কোন খোজকাঢ়ি আহি আছে? কোন হ'ব? আমাৰ পোৱালিটো আকৌ গুৱাহাটীত নাছিলেগে জানো? এতিয়া কাম বন নাই, মালিকে পঠিয়াই দিলে। খোজকাঢ়ি আহি আছে, বাহিৰত কাম কৰেগে, পাইছে মজাটো এতিয়া। তেনেকেনো কিয় কৈছো? এটা কথা নহয়, এই চৰকাৰেতো সেই অসমৰ ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ বাছৰ যোগান ধৰিছিলে। বাছত নাহিলে কিয়? বাছত আহিবলৈ যোগাযোগে কৰিব নোৱাৰিলে নহয়। ৰুমত টিভি চিভি নাই, আৰু মোবাইলডালো সেই টৰ্চ লাইট জ্বলাইহে, আৰু স্মাৰ্টফোন নহয়। এইফালে বাছলৈ যোগাযোগ কৰে মানে বুকিঙেই হৈ গ'ল। এতিয়া কৰিব কি আৰু, পইচা পাতি নাই, আহি আছে খোজকাঢ়ি। বেচেৰাটো হেৰৌ, তাৰ নিচিনাকৈ কিমান যে খোজকাঢ়ি আহি আছে ঠিকনা নাই। কিন্তু দুখ কাক দিবি? চৰকাৰেতো যিমান পাৰে সুবিধা কৰি দিছে। বাদ দে, আহি থাকক দে। বাদ দে চব। চিমন যাচোন, বস্তু কিনি থৈ আগে যা, মালকে অকণমান খাই আহোঁগৈ। পাবি ক'ত? মোৰ হাতত ফুটাকণ এটাও নাই। সেই কোনোবাই সাহাৰ্য দিছে বুলি ক'লো, সাহাৰ্য চাহ, এই চাউল 2 কেজি, এই পিঁয়াজ 3টা, এই নিমখ এপেকেট, আলু 2টা, মিঠাতেল এইটো, চাহ এইটো, এই ঘৰত মানুহ হ'লো 5টা। এইখিনিয়ে 2 দিন যাব, 2 দিনৰ পিছত আকৌ সেই একে চিন্তা, খোৱা চিন্তা। মাল খা মোবাইলে ৰবি, গোটেই দুনিয়াখন ঘূৰি আহিলোঁ, কুকুৰা এটা বিচাৰি নাপালোঁ পাই। এতিয়া গাঁৱত হাঁহ কুকুৰা এইবোৰ একো নাপাওঁ। হেৰৌ টাউনৰ পৰা মানুহবোৰ আহি গাঁৱৰ হাঁহ কুকুৰাবোৰ নি শেষ কৰিলে। আচ্ছা তহঁতি অলপ ৰ, মই আকৌ টাউনলৈ যাব লাগে। পটককৈ ঘৰৰ পৰা ভাতকেইটা খাই আকৌ যাবই লাগে। ঠিক আছে যা। তই টীকাকৰণটো নাই পোৱা নিও? টাউনতচোন দি আছে বোলে। যেতিয়া পাবি দহতীয়া মাৰ, গম পাই যাবি তেতিয়া। টাউনলৈ যা। হয় দোস্ত, তই বেমাৰবোৰৰ খবৰ ৰাখিছনে নাই? এই টাউনলৈ গৈ এই গাঁৱলৈ কিন্তু বেমাৰ চপাই নানিবি। টাউনত বাৰে ভচহু মানুহ ঘূৰি ফুৰে, শুনিলে ভয় লাগে। আমি গাঁৱত আছোঁ, শান্তিত আছোঁ, নিৰিবিলি পৰিৱেশ, বুজিছ? চা এই চব ফকতীয়া থাৰ্ড ক্লাছ অৰ্থ নাইকিয়া কথা যে মোক নকবি। হেৰৌ ইটোৱে চোৱা পইচাটোত হেনো কৰোণা যায়। ইটোৱে কিবা এটা চুলে কৰোণা যায়, সিটোৱে কিবা এটা চুলে কৰোণা যায়। মানুহে মানে একো নুচুবই। আৰু ইফালে গ'লেও কৰোণা, সিফালে গ'লেও কৰোণা, সিফালে গ'লেও কৰোণা। মানুহ নোলাব নেকি? হ'বলৈ থাকিলে এনেও হ'ব। এই ফকতীয়া কথাবোৰ মোৰ আগত কৈ নাথাকিবি। তহঁতি থাক, মই যাব লাগে। হ'লেও দোস্তি নিয়মবোৰ মানি চলাটো ভাল। বাদ দে এইবোৰ অহংকাৰীবিলাকৰ কথা। হ'লেও এই চৰকাৰে এনেই নিয়মবিলাক বান্ধি দিয়া নাই নহয়। চৰকাৰে নিয়ম বান্ধি দিছে আমাৰ কাৰণে। চৰকাৰৰ নিয়ম আমি চলিলে আমাৰেই ভাল। ইহঁত মখাৰ কাৰণে চাবি এদিন গাঁৱলৈ কৰোণা আহিব। মই তোক আজি কৈ থৈ দিম।
দুষ্টিক বহুদিন দেখা নাই যে কি হ'ল তাৰ ন কি হ'ব হে এই দুদিনমানৰ পৰা তাৰ জ্বৰ আৰু কাহ বোলে হে সেই টাউনলৈ গৈ গৈ বেমাৰ হোৱা চপাই নিলে চাগে ইমানকৈ ক'লোঁ বোলো তই টাউনলৈ আহ যাহ কৰি এই বেমাৰ কিন্তু গাঁৱলৈ নানিবি দেই এই দুদিনমানৰ পৰা এতিয়া ঘৰৰ ভিতৰতে সোমাই আছে মানুহে গম পায় বুলি হে এতিয়া চাগে তাৰ কৰোণা হ'ল সেইটো কাৰণে ঘৰৰ পৰা ওলোৱাই নাই ঘৰতে সোমাই থাকিলে নহ'ব নহয় ঘৰৰ মানুহখিনি বেমাৰ নহ'ব নেকি ঘৰৰ মানুহৰ পৰা আকৌ গোটেই গাঁওখন বিয়কবক এই কথাই কথা নহয় আমি আইন প্ৰশাসনক এই কথা জনাব লাগিব সকলোকে জনোৱা হ'ল অলপ দেৰি পাছত প্ৰশাসনে তাক আহি লৈ যাব গাঁওখনত ইমান ধুনীয়াকৈ মানুহবোৰ আছিলে হয় এটাই ঘূৰি ঘূৰি আহি গাঁৱলৈ কৰোণা হোৱা চপাই আনিলে ইয়াৰ লগত মই কথা পাতিব নাই দেই এইটো গৈ কৰোণাখন চপাই আনিছে আমাৰো হ'ব যাওঁ যদি বৈ মই হ'লে যাওঁ মই কথা পাতিব নাই ময়ো যাওঁ দেই মই অলপ খানা পাতো ৰবি এইকেইটা কেলে গুচি গ'ল চিমন কোন থাকিব তোৰ লগত হে আজি তোৰ লগত কোনে কথা পাতিব হে ইমানকৈ ক'লো বোলো ঘূৰি নুফুৰিবি হে সেই ঘূৰি 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 আজি গাঁৱলৈ সেই কৰোণা বিয়পাই দিলি হে এতিয়া যা বিলাই থৈ গৈ যা গাঁৱত বিলাই থৈ গৈ যা হে তোৰ কাৰণে ৰবিহঁতে ব্যৱস্থা কৰিছে অলপ দেৰি পিছত প্ৰশাসনৰ মানুহ আহি তোক লৈ যাবহি ক'ত নিয়াৰ কথা কৈছ তই মোক মই এতিয়া যাওঁ তোৰ কথা শুনিবলৈ নাই ঐ চিমন শুন মোৰ কৰোণা নাই হোৱা কোনে ক'লে তহঁতক এইবোৰ কথা আৰে মোৰ জ্বৰ কাহ হৈছে তহঁতি মোক কৰোণা বুলি কৈছ ঐ চা তহঁতি বিশ্বাস নকৰতো এইবোৰ চা ডাক্তৰৰ কাগজ সাধাৰণ পানী লগা জ্বৰ হৈছে মোৰ কৰোণা নহয় তহঁতি মোক মিছা বদনাম দি শেষ কৰিবলৈ খুজিছ ন আমি সেইবোৰ একো নাজানো এতিয়া তোৰ লগত থকা খোৱা সকলো বন্ধ তোৰ সংস্পৰ্শলৈ অহাটো আমাৰ বন্ধ জান হে তোক কিমানকৈ ক'লো ঘূৰি নুফুৰিবি শুনিছিলি এতিয়া যা ঘৰৰ মানুহক বিলাই দে গৈ কৰোণা ঘৰৰ মানুহক মাৰ আমাক অলপ শান্তিত থাকিবলৈ দে গাঁৱৰ মানুহ আমি গাঁৱত থাকিম শান্তিত থাকিম হে এই দুষ্টিক তহঁতি অলপো বিশ্বাস নকৰিলি এতিয়া যা মই গৈ যা মই যাওঁ তই মোক মৰিবলৈ ক'ব পৰা হলি ইমান ক'লো সাধাৰণ পানী লগা জ্বৰ কাহ হৈছে কিন্তু বিশ্বাস নকৰিলি এতিয়াতো গাঁৱত কোনোবাই জোৰে কাহ এটা মাৰিলেও তহঁতি গাঁৱৰ পৰা খেদি দিবি কৰোণা হৈছে বুলি কাৰ কৰোণা হৈছে ক'ত মোৰ কৰোণা হৈছে মোৰতো সাধাৰণ পানী লগা জ্বৰ কাহে হৈছে নাই এহেঁতি মোক কৰোণা হৈছে বুলি এনে বদনাম দিছে হিংসা কৰিছে এহেঁতি মোক হিংসা কৰিছে সঁচাকৈ মোৰ কৰোণা হৈছে নেকি নাই মইতো দিল্লী মুম্বাই যোৱা নাই মোৰ কেনেকৈ কৰোণা হ'ব ইহঁতি পাগল বকিছে এহেঁতি এনে কৈছে মোক কৰোণা হৈছে বুলি এই চিমন এটা মহাহিংস কি হয় কিন্তু মইতো টাউনত গৈ বাহিৰৰ পৰা অহা মানুহবোৰৰ লগত কথা পাতিছিলোঁ সিহঁতিতো কৈছিলে কাৰোবাৰ সংস্পৰ্শলৈ আহিলে কোনোবাই চোৱা বস্তু খালেও কৰোণা হয় সঁচাকৈ মোৰ কৰোণা হৈ গ'ল নেকি কৰোণা নাই হোৱা মোৰ এইকেইটা এনেই কৰোণা হ'লে মানুহ এনেকৈ থাকিব পাৰে মোৰ জ্বৰ কাহে হৈছে আৰে ছিজনত বেমাৰ নহ'ব নেকি মানুহৰ কিন্তু মইতো সেইদিনা গুপ্তা দোকানত সেই ক'ৰপৰা পঞ্জাৱৰ পৰা অহা টোপাটো চাদা খাইছিলোঁ ইটো কৈছিলে যে কাৰোবাৰ পৰা কিবা চুলেও বোলে কৰোণা হয় মোৰ যদি সঁচাকৈ কৰোণা হৈছে মই তেতিয়াহ'লে গাঁৱত নাথাকোঁ মই গাঁৱৰ মানুহক বিপদত নেপেলাওঁ এই চিমন ৰবি তহঁতি ভালে থাকিবি দে মোৰ কাৰণে মোৰ ঘৰখনৰ মানুহৰ কৰোণা হ'ব নালাগে তহঁতৰ কৰোণা হ'ব নালাগে মই নিজেই মৰি যাম মই চৰকাৰে দিয়া শিবিৰলৈ মই গুচি যাম তহঁতি ভালে থাক ভাই তহঁতি ভালে থাক তহঁতি মৰিব নালাগে মই মৰি যাম মই খতম